সমূহ দৰ্শকক স্বাগতম জনাই আজি আমি আমাৰ অনুষ্ঠান আৰম্ভ কৰিব লৈছো। আমাৰ লগত উপস্থিত আছে ডক্টৰ কে আলী। নমস্কাৰ। উপস্থিত থকা ডক্টৰ কে আলী জাপানৰ এজন বিশিষ্ট ডক্টৰ। এওঁ জাপানত দাঁতত দাগ নলগা ঔষধ বনাই জনপ্ৰিয়তা লাভ কৰিছিল, কিন্তু জাপানৰ মানুহে কেপি শিখৰ গুটখা এইবোৰ নাখায় বাবে তেওঁ জাপানৰ পৰা পুনৰ অসমলৈ আহিবলৈ বাধ্য হ'ল। সমগ্ৰ বিশ্বৰ লগতে অসমতো কৰোণা ভাইৰাছবিধ খুব কম সময়ৰ ভিতৰতে বিয়পি পৰিছে, যাৰ ফলত সাধাৰণ ৰাইজৰ মাজত যথেষ্ট আতংকৰ সৃষ্টি হৈছে। আজি আমাৰ টক শ্ব'টো তাৰ মূল উদ্দেশ্য হৈছে কৰোণা ভাইৰাছ। সেয়েহে আমি কৰোণা ভাইৰাছৰ সন্দেহ কৰা এজন ব্যক্তিক ষ্টুডিঅ'ৰ মজিয়ালৈ মাতি বিড়ি খাইছি ই বিড়ি খাইছি ষ্টুডিঅ দাদাগিরি করে কথা নকবা একদম দিছা তই দম দিছি মোক। আপুনি জাপানৰ পৰা খেদা খাই আহে ডাক্তৰ নাই কাৰণে আপোনাক মাতি লৈ আহিছো। আৰু তই কি স্কুটি হয় গম পাইছ? আপোনালোকৰ সুবিধাৰ্থে আমাৰ টিভিৰ স্ক্ৰীণত আপোনালোকে এটা নম্বৰ দেখা পাইছে। আপোনালোকৰ যদি কৰোণা ভাইৰাছক লৈ কিবা সমস্যা আছে তেনেহ'লে আপোনালোকে আমাৰ কে আলী ডাঙৰীয়াৰ পৰা সমাধান ল'ব পাৰে। হয় ডাঙৰীয়া, আপুনি আমাৰ কে আলী ডাঙৰীয়াৰ পৰা সমাধান ল'ব পাৰে। ডাক্তার ভাই মোর তা বিরাট টাকা প্রবলেম হচ্ছে। কি রে দেখা নাই ভাত খাওয়ানোর কারণে বড়টা খাও খিনে গেছো। আর রাতে 9টা বাজার ঘুমা চলছে গিটার একদম ঠিক করে নেই। সব জিতে টাকা কথা ভাবি টাকা আৰু এটা বিরাট টাকা সমস্যা আছে। কি বে মোর হাঁটতে গেলে আমার পৃথিবীর কথা গিলা মনত পড়ে। কিন্তু করোনা ভাইরাসের লক্ষণ দেখি ডাক্তার এইটো কৰোণা ভাইৰাছ মানে হেনেকুৱাই এটা তই ডাঙৰ মানে কি এটা কাম কৰিব লাগিল। তই কওকচোন কি কি তই ফাৰ্ষ্ট পানী খাব লাগিল। খাম এই পানীটো দুনিয়া খাও নহয় সেনেকে নহয়, দুনিয়া খাও সেনেকে নহয়। ফাৰ্ষ্ট তই গৰম পানীটো তই ঠাণ্ডা কৰি খাবি, আৰু যদি ঠাণ্ডা পানী থাকে তই সেইটো পানী তই গৰম কৰি খাবি। খাম বুজিছে আপুনি? বুজিছো। আৰু কিবা আছে নে? আৰু বেলেগ বিশেষ নাই, বেলেগ একো। তোক পিছত থাকিলে কম দে। দৰ্শক, এই মুহূৰ্তত আমি এটা ফোন কল ল'বলৈ বিচাৰিছো। ভাই এটা কথা আছে নে? কি মোৰ দিদি যদি মোক উচ্চা লাগে মই উঠি আহো না। এই যা হ্যালো টঙ্কিকা। হয় হয়, আপুনি ক'ৰ অ পৰা কৈছে? এই ইটা গাড়ী ক'ত পেলাম? কি কৈছে? ইটা গাড়ী ইটা গাড়ী মানে? হ্যাঁ, কালি যে ইটা যে অৰ্ডাৰ দিছিল এটা হাতীত ইটা লৈ আহিছিলো মই। আপোনাৰ ঘৰত যাই লোকৰ আছে বাহিৰত কৰি লৈ আহ টঙ্কিকা। আপুনি ক'ৰ পৰা কৈছে? মই ড্ৰাইভাৰে কৈছো। হয়, আপোনাৰ সমস্যাটো জনাবচোন। হয়, মই ইটা গাড়ী আনিছিলো কিন্তু পেলাম জাগা পাম। হয়, আপুনি অনুগ্ৰহ কৰি নম্বৰটো অলপ পৰীক্ষা কৰি ল'ব। আমাৰ ইয়াত ৰং নম্বৰ লাগিছে আপোনাৰ। এই ৰং নম্বৰ নহয় নেকি? কালি দেখোন ইটি নম্বৰ দিছিল মোক ইটাৰ মালিকে। নহয় নহয়, এইটো ৰং নম্বৰ লাগিছে। ইয়াত আমি এটা টক শ্ব' এটা পাতি আছো। আমি ষ্টুডিঅ'ৰ মজিয়াত এইটো ফোন লাগিছে আপোনাৰ। হয় নেকি? কালি দেখোন ইটি নম্বৰ দিছিলে মোক লগত তাতে ফটিয়া কৰি আছে নেকি? হয় ডাঙৰীয়া, ক্ষমা বিচাৰিছো, আপোনাৰ এইটো ৰং নম্বৰ লাগিছে। আৰু তোক ইটাই কি কি ফোন দিলে, কি ফোন আহি আছে তোৰ? আহে আহিছি দে আৰু এটা। কি আহিছে দে এতিয়া টক শ্ব' চলি আছে। আপুনি ডাঙৰ ডাঙৰ কথা নকব। কিয় নকওঁ? জাপানৰ পৰা খেদা খাই কিয় নকওঁ মই? বেলেগ ডাক্তৰ নাই কাৰণে আপোনাক আনছো। এটা কথা কোৱাটাৰত আহিছে আপুনি। কথা কবাই এটা কি কোৱাটাৰ কোৱাটাৰত আহিছে? কি কোৱাটাৰত আহিছে? নালগে মোক কোৱাটাৰ চোৱাটাৰ গিলে। এই কি বহি থাকক। বেলেগ ডাক্তৰ নাই কাৰণে আপোনাক আনছো। হয়, আমি পুনৰ এটা ফোন কল ল'বলৈ বিচাৰিছো। হয় ডাঙৰীয়া, আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে আৰু আপোনাৰ সমস্যাটো জনাব। ছাৰ মই নৰেনে ক'লো, মানে মোৰো কাহ চৰ্দি হৈ আছে, মাথাৰ বিষ, ৰাতি ৰাতি টোপনি আহে। এইটো কিহৰ লক্ষণ হ'ব পাৰে? আপোনাৰ পৰা সমাধানটো পাম বুলি আশা কৰিলো। হয় ঠিক আছে, আমাৰ বিশেষজ্ঞই জনাব আপোনাক। কওকচোন, মই এটা বহীত লিখি লওঁ। হয় ঠিক আছে, আপুনি হয় ডাঙৰীয়া, আপুনি মেইন কথা আপুনি ভয় নাখাব। সেইটো চবৰে এতিয়া হৈ আছে, কাহ চৰ্দি বহুতৰে হৈ আছে এইটো, কিন্তু আপোনালোকে ভয় নাখাব। আপোনালোকে পাৰিলে গৰম পানী খাবলৈ চেষ্টা কৰক। 25 ডিগ্ৰী চেলচিয়াছত মানে পানীটো উতলাব দিয়ক। তাৰপিছত আপোনালোকে সেই পানীটো খাব। বেছি ভয় খাব নালাগে। আপোনালোকে অলপ সাৱধানতা অলপ বজাই ৰাখিব, মানে গৰম পানী খাব, ট্ৰাই কৰিব লাগে। হয়, এই মুহূৰ্ততে মই ক'বলৈ বিচাৰিছোঁ যে কৰোণা ভাইৰাছ একো ভয় কৰা বস্তু নহয়। সাৱধানতা অৱলম্বন কৰি থাকক আপোনালোকে। সকলোৰে আশু আৰোগ্য কামনা কৰিম। ভাই দিদি মুঠে হ'ল ইমান তাই এই গান এটা শুনিলো চোৱাই নহ'ব দিয়া। কি কব মই মানে উবাই নাপালো ওলাইছে দেছি অলপ টাইম হ'ব দে। ই পইচা কম কৰিব মোতকে।
পইচা লাগে তোক এটা কোৱা এটা দিহে কথা আছিল মোতকে কমকে পাব এতিয়া দে, 100 টকা যি হ'ল যি হ'ল আমাৰ ৰাইজক ভাই ৰাতি 2টাৰ নিশ্চয় নিশ্চয় হ'ব শিকি যাব আমাৰ ৰাইজক মছো হ'ব দে আছা দে এই আমাৰ ৰাইজৰ কাৰণে কিবা এটা মন্তব্য মন্তব্য মানে কি ক'ম আৰু আপুনিয়ে কওক হয় মই কম না আপুনি কম আপুনি আপুনিহে ডক্টৰ আপুনি কওক আপুনি পইচা আপুনি সাংবাদিক আপুনি পইচা আপুনি সাংবাদিক ভাই কওক কওক নিশ্চয় ভাইৰাছ বৰ বিশেষ ভয় কৰিবলগীয়া একো বস্তু নহয় আতংকিত নহ'ব সাৱধানতা অৱলম্বন কৰক কিন্তু আতংকিত নহ'ব আপোনালোক হয় আৰু মই এটা কথা কওঁ মানে এতিয়ালৈ মানে গোটেই বিশ্বৰ লগতে আমাৰ অসমতো যিসকল মানে কৰোণা ভাইৰাছৰ মানে আক্ৰান্ত হৈছে সেইসকলৰ আক্ৰান্ত কামনা কৰিছোঁ যাতে তেওঁলোক সোনকালে ভাল আমাৰ বিশেষজ্ঞই কোৱা কথাখিনি মানি চলিব আপোনালোকে ধন্যবাদ